হেল্ল' বন্ধুসকল, মই অম্লান। আপোনালোকে চাই আছে অসমীয়া টেকনিকেল ইউটিউব চেনেল টিকটেক। বন্ধুসকল, আজি কেইদিনমানৰ আগতে ছ'চিয়েল মিডিয়াকে আদি কৰি বহুতো নিউজ চেনেলত খলকনি সৃষ্টি কৰা এটা ইউটিউব ভিডিঅ' ৰুবুল ক্ৰিয়েশ্যন নামৰ এটা ইউটিউব চেনেলত এই ভিডিঅ'টো পাব্লিছ কৰিছিল। ৰুবুল নামৰ এজন ব্যক্তিয়ে বিজেপি চৰকাৰখনৰ বিষয়ে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিষয়ে তেওঁ বহুতো অশ্লীল বাক্য ব্যৱহাৰ কৰিছিল। মই আপোনালোকক সেই ব্যক্তিজনৰ বিষয়ে একো ক'বলৈ নাযাওঁ, তেওঁ কি ভাল কৰিলে কি বেয়া কৰিলে, কিন্তু মই আপোনালোকক এটা কথাই জনাম, ইউটিউবটো এনেকুৱা এটা প্লেটফৰ্ম যিটো প্লেটফৰ্মে আমাৰ সকলো লোককে, গোটেই বিশ্বৰ সকলো লোকক কিবা এটা নিজে কৰি দেখুওৱাৰ বাট মুকলি কৰি দিছে। আমি তাৰ সৎ ব্যৱহাৰ কৰা উচিত। কিন্তু এই ৰুবুল ক্ৰিয়েশ্যন নামৰ যিটো চেনেল আছিল, চেনেলৰ গৰাকীয়ে মই বোধ কৰোঁ সেইটো অপব্যৱহাৰ কৰা দেখা গ'ল এই ভিডিঅ'টোৰ যোগেদি। ক'বলগীয়াখিনি ইমানেই। মই শেষত এটা কথাই কওঁ, গোটেই অসমীয়া ইউটিউবৰ চেনেলৰ গৰাকীসকলৰ প্ৰতি মোৰ এটাই অনুৰোধ যে তেওঁলোকে ভাল ভাল কণ্টেণ্টৰ ভিডিঅ' আপলোড কৰক আৰু গোটেই ভাৰতবৰ্ষৰ লগতে বিশ্বৰ দৰবাৰত নিজৰ চিনাকি কৰাই দিয়ক আৰু অসমৰ চিনাকি কৰাই দিয়ক।